চিৰাং জিলাত বাণীকান্ত আনন্দৰাম বৰুৱা কেছ এৱাৰ্ডৰ অধীনত প্ৰায় ৩৭০ জন ছাত্ৰ ছাত্ৰী এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে। বাইচাইকেল বিতৰণত ৫,৯৩৮ জন ছাত্ৰ ছাত্ৰীক বাইচাইকেল বিতৰণ কৰা হৈছে। উদ্দেশ্য হ'ল যে আমাৰ Asam ko dosok ko tihi noa video ingin kan noa mucet dari nyal tabun pe tihi node adegan pathua kuri kura gidra ko cek ko hati nyuku puna ar saute node scooty ar cycle noa haku hati nyukuna Anando Ram Burua okada do sirpa mente menkan Asam sarkar mitten marang kami hora nito niya dhau jaha ko paskan gidra ko adegan unku उद्गान को लगिते से उनको सुविधा लगिते आसाम सरकार जहां गोटाव का ओना कमी होरा को एतहबका मेनखान नोडे अडिगान पठुआ गिद्रा हेना को नुकु साइकिल को एम हटिन को आर स्कूटी को एम हटिन को मेनखान चिरा जे आसाम भितर निया धाव दो जतखन हाईएस्ट नंबर 1 रे रकाब कना चिरांग जिला ऑल पढ़ाव गिद्रा नोडे कोन बांगमा बढ़ती खन बढ़ती नोडे नंबर को नाम का आर नाते निया दा आसाम सरकार अडी खुशी रस्कते गोटा टंडी इमाकुन kan lika tege thi Asam pro Chirang जिला रो नोडे नेल ᱧᱟᱢना नोडे जहाय दे नोडे मेने उरखा गौरा प्रोमो नोया तीते नोआ एम हटिញकोना साउते नोडे अजय कुमार रॉय ह बिजनी रेन एमएलए नोय ह मिनाया आ तिहि मांग रे मळे गोटे नोआ एहो सगुन रे आर मळे गोटे साइकिल स्कूटी नोआ बनाते मेनखान निया टाइम ते आर हो जतो को एम हटिñ कमेंट को रसो दिदा অসম চৰকাৰৰ ইটো এটা মানে চলি থকা এটা আঁচনি আৰু যেনেকৈ আনন্দৰাম বৰুৱা এইটো এৱাৰ্ড এইটো 2005 চনৰ পৰা আৰম্ভ হৈছিল। বাণীকান্ত কাকতি মেৰিটৰিয়াছ এৱাৰ্ড আৰু বাইচাইকেল বিতৰণ এইটো চিৰাং জিলাত আজি আমি ইয়াত বিজনীৰ বিধায়ক আছে, চিটিৰ বিধায়ক আছে আৰু বিটিচিৰ ইএম সকল আছে। আমি সবেই মিলি পেলাই এইটো বিতৰণ কৰিছোঁ। চিৰাং জিলাত বাণীকান্ত আনন্দৰাম বৰুৱা কেছ এৱাৰ্ডৰ অধীনত প্ৰায় ৩৭০ জন ছাত্ৰ ছাত্ৰী এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ ৫৮০ জনে মেৰিটৰিয়াছ এৱাৰ্ড মানে বাণীকান্ত কাকতি আৰু লগতে বাইচাইকেল বিতৰণত ৫,৯৩৮ জন ছাত্ৰ ছাত্ৰীক বাইচাইকেল বিতৰণ কৰা হৈছে। উদ্দেশ্য হ'ল যে আমাৰ বিশেষকৈ ছোৱালীবিলাকৰ শিক্ষাৰ ক্ষেত্ৰত ছোৱালীসকলক কেনেকৈ আমি সহায় কৰিব পাৰোঁ। যদিও ল'ৰাবিলাককো দিয়া হৈছে স্কুটিৰ ক্ষেত্ৰত কিন্তু মেইনলি যিবিলাক দূৰ দূৰণিৰ পৰা আহে তেওঁলোকে বাছত আহিব লাগে বা যাতায়াতত বহুত সমস্যা, চাইকেল বিতৰণ কৰি পেলাই এইটো সহায় কৰা হৈছে আৰু লগতে কেছ এৱাৰ্ড দি পেলাই তেওঁলোকৰ বহুত কিছুমান সমস্যা থাকে ছাত্ৰ ছাত্ৰী হিচাপে আৰ্থিক অনাটনত ভুগি থকা পৰিয়াল তেওঁলোকক সহায় দিয়া হৈছে। তাৰ দ্বাৰা দি কিন্তু গোটেই সমগ্ৰ অসমত যথেষ্ট মানে প্ৰভাৱ পৰিছে শিক্ষা জগতত। আজি শিক্ষা জগত অসমত বহুতখিনি ডেভেলপমেণ্ট আহি গৈছে। আজি যদি উদাহৰণ হিচাপে চিৰাং জিলাটো চাওঁ মানে 2 বছৰ আগলৈকে আমি তলৰ পৰা 2 নম্বৰ 3 নম্বৰ স্থানত আছিলোঁ। তো তেতিয়া গোটেই অসমত চিৰাঙক লৈ পেলাই এটা আলোচনা হৈছিল যে উগ্ৰবাদ থকাৰ কাৰণে বা অশান্তিময় পৰিৱেশ থকাৰ কাৰণে এইটো হ'ল। কিন্তু আজি এই 2 বছৰ যেনেকৈ ডেভেলপমেণ্ট হ'ল আজি শান্তি আহিছে, উগ্ৰবাদ নাই, কিন্তু তাৰ বাহিৰেও আজি এক্সট্ৰা ইনিচিয়েটিভ লোৱাটো আমি দেখিলোঁ। শিক্ষা বিভাগে আজি হোম ভিজিট কৰিলে ল'ৰা ছোৱালীবিলাকৰ ঘৰে ঘৰে গৈ পেলাই আৰু কোন কোন ল'ৰা ছোৱালীয়ে কোন ছাবজেক্টত মানে বেয়া দুৰ্বলতা আছে এইটো আইডেণ্টিফাই কৰি পেলাই তাত স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া হ'ল আৰু শিক্ষা বিভাগৰ অফিচাৰসকলে স্কুলে এডপ্ট কৰিলে, বিভিন্ন স্কুলবিলাকক এডপ্ট কৰিলে, স্পেচিয়েলি গৈ পেলাই এইটো চাই আৰু ক্লজ মনিটৰিং আৰু স্কুল আৰু গাৰ্জেনবিলাকৰ মাজত সম্পৰ্কটো বেছি উন্নত কৰি আজি বিটিচি চৰকাৰৰ পৰা যেনেধৰণে এটা বৈপ্লৱিক এটা পদক্ষেপ লোৱা হ'ল শিক্ষা জগতটো উন্নত কৰিবৰ কাৰণে। চিৰাং জিলা আজি 2 বছৰ লাগাতাৰ 2 বছৰ টপত থাকিল মেট্ৰিকৰ ৰিজাল্টত। হায়াৰ ছেকেণ্ডাৰীটো মানে টপত যোৱা নাই যদিও ভাল ৰিজাল্ট কৰিলে। আনফালেদি আমাৰ বাক্সা জিলা হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত টপ মাৰিলে আৰু কমাৰ্চতো মানে 3 নম্বৰ পজিশ্যনত আছিল। তো বাকী জিলাবিলাকৰো অৱস্থা খুব মানে ভাল। তো আজি এই আঁচনিয়ে যথেষ্ট এটা পৰিৱৰ্তন আনিছে আৰু মই ভাবোঁ ইয়াৰ দ্বাৰা দি ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত জীৱন গঢ়াৰ ক্ষেত্ৰত যথেষ্ট মানে উৎসাহিত হ'ব আৰু সহায় হ'ব। ছাত্ৰ ছাত্ৰী আমি
প্ৰজ্ঞান ভাৰতী আণ্ডাৰত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড 2024 স্কুটি প্ৰদান কৰিবলৈ ওলাইছোঁ। মাননীয়